আজি আমচু নলবাৰী জিলা সমিতিৰ সহযোগত কানবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ইফতাৰ পাৰ্টি আয়োজন কৰা হৈছে। উক্ত ইফতাৰ পাৰ্টিত আমি আমাৰ এই ৰাইজক লগত লৈ এখন ইফতাৰ পাৰ্টি আয়োজন কৰিছিলোঁ। তাৰে ইফতাৰ পাৰ্টিত আমি সমূহ ৰাইজে একেলগত এটা দোৱা বিশ্ব শান্তি ভাতৃত্ববোধ ৰক্ষা কৰি আমি এটা দোৱা বিচাৰিছিলোঁ। এইটো কানবাৰী আঞ্চলিক আমচুৰ উদ্যোগত, এইটো বৰলিয়াপাৰ মাছ বজাৰৰ ওচৰতে। আজি আমচু নলবাৰী জিলা সমিতিৰ সহযোগত কানবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ইফতাৰ পাৰ্টি আয়োজন কৰা হৈছে। উক্ত ইফতাৰ পাৰ্টিত আমি আমাৰ এই ৰাইজক লগত লৈ এখন ইফতাৰ পাৰ্টি আয়োজন কৰিছিলোঁ। তাৰে ইফতাৰ পাৰ্টিত আমি সমূহ ৰাইজে একেলগত এটা দোৱা বিশ্ব শান্তি ভাতৃত্ববোধ ৰক্ষা কৰি আমি এটা দোৱা বিচাৰিছিলোঁ। এইটো কানবাৰী আঞ্চলিক আমচুৰ উদ্যোগত, এইটো বৰলিয়াপাৰ মাছ বজাৰৰ ওচৰতে।